জয় শ্ৰী ৰাধা কৃষ্ণ। প্ৰকৃততে ভগৱানৰ কোনো নিৰ্দিষ্ট নাম নাই। ভগৱান অনন্ত, সেয়েহে তেওঁৰ নাম অনন্ত। কেতিয়াবা তেওঁক যশোদানন্দন, কেতিয়াবা দৈৱকী নন্দন আৰু কেতিয়াবা পাৰ্থ সাৰথী বুলিও সম্বোধন কৰা হয়, কিয়নো তেওঁ পাৰ্থ বা অৰ্জুনৰ ৰথৰ সাৰথী আছিল। লাইভ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দকে স্বাগতম জনাইছোঁ। প্ৰভু বাকে বিহাৰী সকলোৰে মংগল কৰক, কল্যাণ কৰক। ভক্তিৰ বিকাশৰ কাৰণে তিনিটা স্তৰ আছে। প্ৰথম স্তৰটো হ'ল ভক্তিৰ বাবে যি বাধা নিষেধ পালন কৰাৰ নিয়ম আছে, সেই নিয়ম যথাযথভাৱে পালন কৰা। দ্বিতীয়টো স্তৰ হৈছে অবিচলিতভাৱে ভগৱত ভক্তিৰ ৰস আস্বাদন কৰা। আৰু তৃতীয় বা শেষ স্তৰটো হৈছে দিব্য প্ৰেম অনুভৱ কৰা। ভগৱানৰ শুদ্ধ ভক্ত প্ৰকৃতপক্ষে জড় জাগতিক স্তৰত নাথাকে, কিয়নো তেওঁলোক সৰ্বক্ষণ ভগৱানৰ চিন্তাত মগ্ন থাকে। উদাহৰণস্বৰূপে বিদুৰ, নাৰদ, ভক্ত প্ৰহ্লাদ আদি মহাত্মাৰ কথা উল্লেখ কৰিব পাৰি। তেওঁলোকৰ একমাত্ৰ চিন্তা আছিল ভগৱান শ্ৰীকৃষ্ণ। মংগল মূৰ্তি নাৰদক ভগৱানৰ মানস অৱতাৰ বুলিও কোৱা হয়। কৃপাময় প্ৰভুৱে কৰিব বিচৰা সকলো কাম সৰ্বদৰ্শী বীণাপাণি নাৰদৰ দ্বাৰা সম্পন্ন কৰায়। পৰম তপস্বী আৰু ব্ৰহ্ম তেজৰ দ্বাৰা শক্তি সম্পন্ন নাৰদ অতি মনোহৰ। অত্যন্ত শক্তিমান নাৰদে ইন্দ্ৰদেৱে দিয়া দুবিধ অতি উজ্জ্বল, মিহি আৰু বহুমূল্য বস্ত্ৰ ধাৰণ কৰে। বেদ উপনিষদত তেওঁ পাৰ্গত। দেৱতাসকলৰ দ্বাৰা পূজিত মহাবুদ্ধিমান, অসংখ্য গুণসম্পন্ন আৰু মহা তেজস্বী নাৰদ মুনিয়ে বীণা বাদনৰ মাধ্যমেৰে দয়াময় ভগৱানৰ মধুৰ, মনোহৰ আৰু মংগলময় নাম আৰু গুণ গাই গাই বিশ্ব ব্ৰহ্মাণ্ডত ঘূৰি ফুৰে। তেওঁ হৈছে চলন্ত কল্পবৃক্ষ। কোনোবাই নাৰদ আদিৰ নিচিনা শুদ্ধ ভক্তৰ সংস্পৰ্শলৈ আহিলে তেওঁৰ অন্তৰত ভক্তি লতাৰ বীজ ৰোপণ হয়। যি সৌভাগ্যৱান ব্যক্তিৰ হৃদয়ত ভগৱানৰ প্ৰতি ভক্তি লতাৰ বীজ ৰোপণ হৈছে, তেওঁক উপদেশ দিয়া হৈছে সেই বীজটোত সাৰ পানী দি তাক ডাঙৰ দীঘল কৰা আৰু সেই ভক্তি লতাৰ ফল লাভ কৰা। বীজত আমি সাৰ পানী দিম কেনেকৈ? ভগৱানৰ দিব্য নাম আৰু লীলাসমূহ কীৰ্তন কৰি, শ্ৰৱণ কৰি, তেওঁৰ নাম জপ কৰি। কিন্তু আজি আমি মূৰ্খ মানুহবোৰে ভগৱানক চিনি নেপাওঁ, তেওঁক নাজানো। কি যে দুৰ্ভাগ্যৰ বিষয়। আচৰিত কথা, আজিৰ কলিযুগৰ মানুহতকৈও যদুবংশীয়সকল অধিক দুৰ্ভগীয়া আছিল, কিয়নো তেওঁলোকে সদায় সকলো সময়তে কৃষ্ণৰ লগত থকাৰ পিছতো তেওঁলোকে পৰমেশ্বৰ ভগৱানক চিনিব নোৱাৰিলে। আজিৰ কলিযুগৰ মানুহৰ কথা আৰু কি কোৱা যায়। আজি আমি চিনি পাওঁ কেৱল বাসনা, লোভ, মোহ, ধন, সম্পদ। কিন্তু তাৰ মাজতো কিছু সংখ্যকৰ অন্তৰত ভগৱত ভক্তিৰ বীজ ৰোপণ হৈছে। তেওঁলোকে যাতে সেই বীজ নষ্ট হৈ যাব নিদিয়ে, তাৰ বাবে সাৱধানে থকা উচিত। শাস্ত্ৰত কৈছে, মনুষ্য জন্ম পায়ো কৃষ্ণক নভজি
জানি শুনি আমি বৰ বিষ খাই আছো। সেয়েহে সকলোৱে নিজৰ অন্তৰত ভক্তি লতাৰ বীজ ৰোপণ কৰক, সাধু সংগ কৰক। মন অতি দুষ্ট, অতি চঞ্চল। কাম, ক্ৰোধ, লোভ, মোহ আদিৰ প্ৰতিহে অধিক আগ্ৰহী, অধিক আকৰ্ষিত। সেয়েহে সাৱধান। ভগৱত ভক্তিৰ প্ৰতি যিসকল আগ্ৰহী তেওঁলোকে লাহে লাহে এইবোৰৰ প্ৰতি আকৰ্ষণ কমাই আনক। কাৰণ এদিনতে সুফল পোৱা নাযায়, বহুত সময়ৰ প্ৰয়োজন হ'ব পাৰে। যিমানেই নকওক কিয় সম্পূৰ্ণ শুদ্ধ ভক্ত হ'বলৈ বহুত বছৰৰ প্ৰয়োজন হ'ব পাৰে। সেয়েহে এতিয়াৰ পৰাই আৰম্ভ কৰক কাম, ক্ৰোধ, লোভ, মোহৰ আকৰ্ষণ কম কৰি আনিবলৈ। আজিলৈ ইমানেই। প্ৰভু শ্ৰীকৃষ্ণক এবাৰ হ'লেও স্মৰণ কৰক, তেওঁৰ নাম জপ কৰক, যিয়ে আপোনাক ভগৱত ভক্তিৰ পথত অগ্ৰসৰ হোৱাত সহায় কৰিব। প্ৰভু বাকেই বিহাৰীৰ ওপৰত বিশ্বাস ৰাখক, আস্থা ৰাখক আৰু সুখী হওক। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।